হে দোস্ত ধুনীয়া ঘৰ এখন দেখাম আপোনালোকক আহক 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 ঘৰটো চাওক না এইটো হৈছে মেইন লিভিং এৰিয়া ইয়াত আপোনালোকে বহিব পাৰে ইয়াত টিভি চাব পাৰে টিভি চোৱাৰ কাৰণে এক্সট্ৰাকে আছে ইয়াত বহাৰ কাৰণে এক্সট্ৰাকে আছে এইটো হৈছে ডাইনিং এৰিয়া তাৰপিছত এইফালে কিটচেন এৰিয়া আছে আপোনালোকে চাওক এইফালে আছে কিটচেন এৰিয়া আৰু এইফালে আছে আপোনাৰ বাথৰুম তলত ইয়াত এটা বেডৰুম আছে ধুনীয়া বেডৰুম চাব পাৰে আৰু বেডৰুমৰ লগতে লাগি আছে এইটো ধুনীয়া বাথৰুম ৱাও বাথৰুমটো চাওক না জীৱনত মই বহুত বাথৰুম কৰিলোঁ বাথৰুম দেখিলোঁ কিন্তু এনেকুৱা বাথৰুম দেখা আৰু যদি বাহিৰত যাওঁ বাহিৰৰ পৰা ঘৰ এনেকুৱা লাগে চাওক ৰুমত ইয়াত বহি পিনে বাহিৰত আপোনালোকে এইখন ফিল্ডো আছে আৰু মেইন থকা ঠাই হৈছে ওপৰত কিন্তু ফৰ প্ৰাইভেচি ৰিজন মই ৰুম দেখাব নোৱাৰোঁ কিন্তু এনেকৈ ওপৰত বুজাওঁ আপুনি টাইলছটো চাওক না টাইলছ মানে বেলেগ টাইপৰ লগাইছে আৰু ওপৰত এইফালে এটা ৰুম আছে কিন্তু মই ৰুমটো দেখাব নোৱাৰোঁ ফৰ প্ৰাইভেচি ৰিজন আৰু এইটোৱে আছিল এটা সপোনৰ ঘৰ মানুহে সপোন দেখে সপোন দেখিব লাগে পইচা ঘটিব লাগে আৰু তাৰপিছত পুনৰ একবাৰ দেখাই দিছোঁ এনেকুৱা ঘৰ এটা বনাব লাগে